এবাৰ এখন গাঁৱত ভৰত নামৰ এজন যুৱক আছিল। ভৰত বৰ এলেহুৱা আছিল আৰু সি নিজৰ জীৱনটোক লৈ বৰ নিৰাশাত ভুগিছিল। ইয়াৰ কাৰণো এয়াই আছিল যে সি এতিয়ালৈকে জীৱনত একোৱেই পোৱা নাছিল, সি একোৱেই কৰা নাছিল। সেয়েহে তাক লৈ ঘৰৰ সকলো বৰ চিন্তাত আছিল। ঘৰৰ সকলোৱে এইটোৱে বিচাৰিছিল যে সি কিবা এটা কৰক, ক'ৰবাত গৈ হ'লেও এটা চাকৰিকে কৰক। ঘৰৰ মানুহে তাক আনৰ উদাহৰণ দিও বুজাইছিল, কিন্তু এই বুজনি একো কামতে অহা নাছিল। আনফালে তাৰ লগৰ প্ৰায় সকলোৱে কিবা নহয় কিবা এটা কৰি আছিল। কোনোবাই হয়তো ভাল চাকৰি এটা কৰি আছিল, আন কোনোবাই হয়তো ভাল ব্যৱসায় কৰি আছিল, যাৰ বাবে ভৰতে যদি তাৰ বন্ধুক লগ পায় তেন্তে সি পলাবলৈ আৰম্ভ কৰে। সি সদায় আনক কেৱল এটা কথাই কয় যে সি চেষ্টা কৰি আছে। লাহে লাহে সি নিজকে আনৰ পৰা আঁতৰাই ৰাখিবলৈ ধৰিলে। তাৰ এনেকুৱা লাগিবলৈ ধৰিলে যে সি এই সংসাৰৰ বাবে এটা বোজা। সি তাৰ জীৱনৰ সকলো বিফলতাৰ দোষ ভগৱানৰ ওপৰত জাপি দিবলৈ আৰম্ভ কৰিলে। এদিনটো এনেকুৱা হ'ল যে সি নিজৰ জীৱনটো শেষ কৰি দিব। এই বুলি এদিন সি আত্মহত্যাৰ মানসিকতাৰে ৰাস্তাৰে গৈ আছিল। গৈ থাকোঁতে সি দেখিলে যে এজন সাধুৱে এজোপা গছৰ তলত বহি প্ৰবচন দি আছিল। কিছু সময় পিছত প্ৰবচন শেষ হোৱাত যুৱক ভৰত সাধুজনৰ ওচৰলৈ গৈ তাৰ জীৱনৰ সকলো কথা বিৱৰি ক'বলৈ ধৰিলে। হে বাবা, মই এটা বৰ ডাঙৰ সমস্যাত পৰিছোঁ। মই আজি আত্মহত্যা কৰিম বুলি ওলাই আহিছোঁ, কিন্তু হঠাৎ আপোনাৰ আশ্ৰমৰ ফালে চকু যোৱাত মনটোৱে ক'লে যে আপোনাক এবাৰ লগ কৰি যাওঁ। মই মোৰ জীৱনত প্ৰকৃততে সুখনো কি, প্ৰকৃততে দুখনো কি ধৰিবই পৰা নাই, আৰু মই এতিয়ালৈ জীৱনত একো এটা সফলতা পোৱা নাই। সেয়েহে মোৰ মনলৈ মোক নিজকে শেষ কৰি দিয়াৰ চিন্তা আহিছে। ভৰতৰ কথা শুনি সাধুজনে ক'লে, তোমালোকৰ বয়সৰ যুৱক যুৱতীৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হোৱা দেখা গৈছে। সকলোৱে নিৰাশাত ভোগে। জীৱনত কি কৰিম, কি নকৰিম, কি কৰিলে সুখ পাম, কি কৰিলে দুখ পাম, এইবোৰ চিন্তা কৰি থাকোঁতেই সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। আৰু যেতিয়া চিন্তা কৰি শূন্যহে পায় তেতিয়া নিজকে শেষ কৰাৰ সিদ্ধান্ত লয় আৰু সকলো দোষ ভগৱানৰ ওপৰত জাপি দিয়ে। তুমি এইটো নকৰিলা, সেইটো নকৰিলা, মোৰ লগতহে এনেকুৱা কৰিলা। ভগৱানক কেৱল গালিহে পাৰে যে মই আজিৰ পৰা কোনো ভগৱান নামানো। তুমি যদি ভালকৈ লক্ষ্য কৰা তেন্তে ইয়াৰ প্ৰকৃত দোষী কোন জানানে? তুমি নিজেই। তুমি তোমাৰ সুখৰো কাৰণ আৰু তুমি তোমাৰ দুখৰো কাৰণ। প্ৰকৃততে তুমি তোমাক বুজি পোৱা নাই, তুমি নিজকে চিনিও পোৱা নাই। আজি মই তোমাক ভগৱান শ্ৰীকৃষ্ণই কোৱা কেইটামান অতি মূল্যৱান কথা ক'ম, যি কেইটা কথা জনাৰ পিছত তুমি বুজি পাবা যে ভগৱান শ্ৰীকৃষ্ণৰ মতে প্ৰকৃততে দুখনো কি, প্ৰকৃত সুখনো কি। এই কথাকেইটা যদি তুমি ধ্যানপূৰ্বক শুনা আৰু নিজৰ জীৱনত অনুসৰণ কৰা তেন্তে তুমি কেতিয়াও বিপদত নপৰা, আৰু পৰিলেও তুমি নিজকে নিজেই উদ্ধাৰ কৰিব পাৰিবা। গতিকে কথাখিনি মন দি শুনিবা, অতি মনোযোগেৰে শুনিবা। বাঢ়নীত যেতিয়ালৈকে এটা বান্ধ থাকে তেতিয়ালৈকে বাঢ়নীডাল ঠিকেই থাকে আৰু লেতেৰাবোৰ চাফা কৰে, জাবৰ চাফা কৰে। কিন্তু যেতিয়া সেই বাঢ়নীডালত লগোৱা বান্ধটোৱে বা গাঁঠিটোৱে খুলি যায় তেতিয়া সেই বাঢ়নীডাল নিজেই নিজৰ জাবৰ হৈ পৰে, লেতেৰা হৈ পৰে। সেয়েহে সদায় আপোনজনৰ লগত থাকি কাম কৰিবলৈ চেষ্টা কৰা, কাৰণ অনেকৰ মাজতেই একতা থাকে। আপোনজনৰ লগত থাকি কাম কৰিলে তুমি চাৰিওফালৰ পৰা সহায় পাবা। যি ব্যক্তিয়ে কেৱল শুই শুই সপোন দেখে সেই ব্যক্তিৰ সপোন কেতিয়াও বাস্তৱ নহয়, সাৰ্থক নহয়। সেই সপোন সেই সাৰ্থক হয় যাৰ বাবে ব্যক্তিয়ে শুব নোৱাৰে। কিন্তু মই যি দেখিছোঁ তুমি এলেহুৱা স্বভাৱৰ, গতিকে এই স্বভাৱক তুমি সলনি কৰিব লাগিব। খোৱাত যদি এৰা তেন্তে তোমাৰ শৰীৰৰ কাৰণে লাভদায়ক। বাদ বিবাদ ত্যাগ কৰাটো সম্বন্ধৰ কাৰণে লাভদায়ক হ'ব। ঠিক সেইদৰে ব্যৰ্থ চিন্তা ত্যাগ কৰিব পাৰিলে তোমাৰ জীৱনৰ কাৰণে লাভদায়ক হ'ব। তুমি তোমাৰ সম্বন্ধক আপোনজনক সময় দিয়া উচিত, কাৰণ কাইলৈ কি হ'ব পাৰে কোনেও নাজানে। সময় হয়তো থাকিব কিন্তু সম্বন্ধই নাথাকিব। তুমি এইটো লক্ষ্য কৰিবা যে তোমাৰ কথাত যাতে আনে কষ্ট নাপায়, তোমাক বেয়া নাপায়, আৰু কোনোবাই তোমাক প্ৰশংসা কৰিলেও সেই প্ৰশংসাত উটি ভাহি নাযাবা, কাৰণ এই প্ৰশংসাত হয়তো স্বাৰ্থও থাকিব পাৰে। মানুহৰ জীৱনলৈ সমস্যা আহিবই।
সমস্যা থাকিবই, সমস্যা অহাৰ বা সমস্যা থকাৰ এটা কাৰণ থাকে। তোমাৰ জীৱনত সমস্যা আহিছে মানে তুমি তোমাৰ জীৱনত কিবা এটা সলনি কৰিবৰ হ'ল। জীৱনৰ এটা অতি সুন্দৰ কথা হৈছে যে জীৱনটো সদায় একে হৈ নাথাকে। এটা বয়সৰ পিছত সকলোৱে বুজি পাবলৈ আৰম্ভ কৰে যে দিন ভালেই হওক বা বেয়াই হওক ৰৈ নাথাকে, গৈ থাকে। জীৱনৰ কিছুমান অধ্যায় এনেকুৱা থাকে যে আজি নহ'লে কাইলৈ সেই অধ্যায় বন্ধ হোৱাটো নিশ্চিত। সেয়েহে যিটো আজি তোমাৰ নহয় তাক জোৰকৈ তোমাৰ বুলি ক'লে কিবা জানো লাভ হ'ব? লাগিলেই তুমি অকলেই থাকা, কিন্তু কাকো জোৰকৈ তোমাৰ লগত ৰাখিবলৈও চেষ্টা নকৰিবা। জোৰকৈ কাৰো লগত সম্বন্ধ কৰিবলৈ চেষ্টা নকৰিবা। মনত ৰাখিবা, আজিকালি মানুহে সোনকালে সোধে তুমি কি কৰিছা মোৰ কাৰণে। ব্যক্তি যিমানেই বেয়া নহওক এটা হ'লেও ভাল গুণ নিশ্চয় থাকে। সেয়েহে সদায় ভাল গুণটো আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা। কোনোবাই যদি তোমাক সোধে যে তুমি কেনে আছা, তেতিয়া তোমাৰ বেয়া অৱস্থা জানো ভাল হ'ব? কিন্তু মনত অলপ হ'লেও শান্তি পাবা যে এই ভিৰৰ মাজত কোনোবাই তোমাৰ খবৰ লৈছে। নিকৃষ্ট মানসিকতাৰ ব্যক্তিক এবাৰ বুজালে যদি বুজি পালেহেঁতেন তেনে ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও মহাভাৰত হ'বলৈ নিদিলেহেঁতেন। সম্বন্ধ এনেকৈ বজাই ৰাখা যাতে সেই সম্বন্ধৰ এনাজৰীডাল জীৱনত কেতিয়াও নিচিগে। কেতিয়াও উদাস হৈ নাথাকিবা, কাৰণ তোমাৰ উদাসীনতাই আনৰো উদাসীনতাৰ কাৰণ হ'ব পাৰে। এই সংসাৰৰ 4টা স্থান কেতিয়াও ভৰি নাথাকে: সমুদ্ৰ, শ্মশান, পিয়াহৰ কলহ আৰু মানুহৰ মন। দৰিদ্ৰতাৰ অভিশাপ, দুমুখীয়া মানুহৰ মতামত কেতিয়াও ল'ব নালাগে। তোমাৰ যদি টকা পইচা ধন সম্পত্তি আছে তেন্তে তোমাৰ অযোগ্যতা কোনেও নেদেখে। আৰু তোমাৰ ওচৰত যদি টকা পইচা ধন সম্পত্তি একো নাই তেন্তে তুমি শ্ৰেষ্ঠ হ'লেও তোমাৰ যোগ্যতা কোনেও নেদেখে। তোমাৰ আপোন সেইজনে যিয়ে আনৰ পৰা পুৰস্কাৰ ল'বলৈ তোমাক তিৰস্কাৰ নকৰে। যেনেকৈ অলপ ঔষধে ভয়ংকৰ ভয়ংকৰ ৰোগকো শান্ত কৰে, ঠিক তেনেকৈ ভগৱানৰ প্ৰতি থকা অলপ ভৰসাই বহুত দুখ কষ্ট নাইকিয়া কৰে। ভালেই হওক বা বেয়াই হওক সময় সলনি হয়। সেয়েহে ভাল সময়ত এনেকুৱা ভুল কাম কেতিয়াও নকৰিবা যে বেয়া সময়ত মানুহে তোমাক অকলে এৰিব। অলপ চলপ অভাৱ থকা অতি আৱশ্যক। মানুহ যেতিয়া মানুহৰ নিচিনা হোৱাটো অতি আৱশ্যক। তোমাৰ কাৰণে যদি কোনোবাই সুখ পায় তেন্তে সেয়া অতি উত্তম কথা। কিন্তু কোনোবাই যদি তোমাৰ কথাত তোমাক বেয়াও পায় তেন্তে কেতিয়াও দুখ নকৰিবা, কাৰণ মানুহে সদায় সেইজোপা গছতহে শিলগুটি বেছিকৈ দলিয়ায় যিজোপা গছৰ ফল মিঠা।